Ada mah, ada mah. লাও খা বেঙেনা খা যোৱা তুমি ওচৰলৈ যোৱা ওচৰলৈ যোৱা খাবলৈ দিয়া নাই ঘঁহিবলৈ দিছোঁ মই আইকনক ধুনীয়া হ'বা হয় নহয় অঁ হাঁহি দিয়া এতিয়া লগাই থৈ দিয়া তাৰপিছত গা ধুবা পাছতকৈ দেই নাক কেইটামান ঘঁহি দিছোঁ চাওঁ মই হাৰিলো কোন জিকিলে কে জিকিলে চাওঁ কোন জিকিলা এটা মোলে থবা আকৌ এবিধ শাক বিচাৰি আহিছোঁ আমি বিচাৰি আছোঁ এয়া কচু জিলমি শাক কচু যিবা চব বুটলি মিলি আমি কেৰেলা কচু কেৰেলা আগ এটা লৈ লওঁ পালতে ল'লে হ'ব এখিলা পাত লৈছোঁ আগ এটা লৈছোঁ মানিমুনি পাবহি নাইকিয়া লাজুকী বৰমানিমুনি লাই জাবৰি আজি আমাৰ গৰু বিহু সেইকাৰণে মই জেতুকাখন দি আছোঁ আৰু মোৰ জেতুকাখন ভাগৰ লাগি গৈছে ভাগৰ লাগি গৈছে কাপোৰ চাইছোঁ মই জেতুকা লগাই আছোঁ এতিয়া মই জেতুকা লগাই আছোঁ
নমস্কাৰ, ৱেলকাম টু মাই চেনেল। মই নিনা আপোনাক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহাগ বিহুৰ সকলোকে বহুত 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 শুভকামনা। আজি গৰু বিহু আৰু মই এতিয়া পিঠা বনাই আছোঁ, তেল পিঠা। তাকে তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কৰিছোঁহে মালপোৱা। কালি বনালোঁ নাৰিকল লাড়ু আৰু তিল পিঠা বনালে মায়ে বনালে। তিল পিঠা মই এটাও নাই বনোৱা। তিল পিঠা মিছা কিয় ক'ম, মায়ে বনালে। একচুৱেলি কি হ'ল, আমাৰ বৰা চাউলৰ পিঠা মানে বৰা চাউল বেছি নাছিলে, সেইটো কাৰণে মানে কি হ'ল বেছি খুন্দি নানিলোঁ। কমাই খুন্দাৰ কাৰণে মায়ে ক'লে এইকেইটা পিঠাহে মই বনাই পেলাওঁ। সেইটো ক'লে মই বাকী বেলেগ কাম কৰি আছিলোঁ আৰু এতিয়া মই বনাই আছোঁ মালপোৱা। লাড়ু বনালোঁ আৰু তাৰ বিশেষ ইমান কৰাও নাই, বহুত মন আছিলে কিন্তু গাটো একদম বেয়া। যোৱা উৰুকাৰ আগদিনাখন মোৰ 2 দিন জ্বৰেই। তাৰপিছত তেনেকেই কৰিছোঁ আৰু বিহু কৰিব লাগিবই মানে মনটোৱে কৰাৰ কাৰণে কৰিলোঁ। আৰু এয়া গৰম 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 একদম দেখিছে মালপোৱা বনাই আছোঁ গৰম গৰম। তেনেহ'লে ব'লক আজি ব্লগটো আৰম্ভ কৰোঁ। আৰু এয়া চাব পাৰে অলৰেডি হ'লেই এয়া জুতিকা আৰু এয়া হ'ল 100 এবিধ শাক। তাৰপিছত এয়া মালপোৱা কৰি আছোঁ। এয়া মালপোৱা কম বজাৰ সমাৰ কৰিলোঁ মনৰ হেঁপাহেৰে। তাকে দেখুৱাম কি কৰিলোঁ। তেনেহ'লে ব'লক পিঠাটো বনাই লওঁ, তাৰপিছত মই দেখুৱাই আছোঁ কি কৰি আছোঁ। তাই কি হ'ল, তাইক লৈ দিয়াটো পিন্ধি শেষ মানে পিন্ধি লেতেৰা কৰিলে। এবাৰ ধুলোঁ এইটো গৰমত পিন্ধাবলৈ ল'লোঁ মই। বেছি মানুহবিলাকৰ দাম কিবা মই বস্তুৰ বিষয়ে ইমান বস্তু লৈছোঁ দেখুৱাইছোঁ, তেনে কোনো কথা নহয়। বেছি ধনী নহয়, কৈছোঁ মই সৰুৱে কি মানে লৈছোঁ আৰু বিহু বুলি ফূৰ্তি আৰু। কাপোৰ ল'লে মানে কাৰোবাক নেদেখুৱাকৈ নাথাকিলে ভাল নালাগে যে। এইটো ছোৱালীৰ স্পৰ্টিং এটা লৈ থকা হয়, পিন্ধিয়ে থাকে, ফটাফট পিন্ধি লেতেৰা কৰি দিয়ে, দেখুৱাবলৈ বেয়া হয়। বাকীবোৰতো লেতেৰা কৰি এই দুটাই অলপ ভাল হৈ আছে। তাৰপিছত এটা ফ্ৰক দিছোঁ গৰমত, কটনৰ ফ্ৰক হয় চিম্পল। আৰু ফ্ৰক মানে তাই বহুত আছে, বহুতে ফ্ৰক আছে নিপিন্ধে, সেইকাৰণে ফ্ৰক নল'লোঁ বেছি। চিম্পল এটা তাই কাৰণে বহুত ইমান লোৱা নাই, লৈছোঁ। তাৰপিছত এইযোৰ ভণ্টি ল'ৰাটোৰ কাৰণে লৈছোঁ। এইযোৰ গৰমত পিন্ধিব মানে কমফৰ্ট হ'ব। এইযোৰ পিছত তাৰপিছত আহিল মানুহজনৰ কাৰণে কালাৰটো এনেকুৱা, কিন্তু এওঁ পিন্ধে বহুত ধুনীয়া লাগিল, সেইকাৰণে ল'লোঁ এইটো। তাৰপিছত এতিয়া মোৰ কাৰণে মানে কি হ'ল, ব্লাউজ ল'ম বুলি ভবা নাছিলোঁ, কিন্তু এইকেইটা ইমান ভাল লাগিছে নহয়, মই দেখি খুব মানে মোৰ পচন্দ হয়, সেইকাৰণে ল'লোঁ মই এইকেইটা। চাওকচোন ইমান ধুনীয়া প্ৰিণ্ট মানে এইটো হেৰি হয়, এম্ব্ৰইডাৰী হয়, ইমান ধুনীয়া এম্ব্ৰইডাৰীটো পচন্দ হ'ল। আৰু এটা ল'লোঁ এইটো য়েল্ল' কালাৰ এটা, পিন্ধিলে ভাল হ'ব গৰমত, ইমান ধুনীয়া এম্ব্ৰইডাৰী কৰা।
খুব ধুনীয়া লাগি দুটা তাৰপিছত আৰু ভাবিলোঁ হেৰি ৰঙা চাদৰ এখন লওঁ এইখন দহি কৰা হোৱাই নাই ৰঙা চাদৰ পৰিবিলাক চাদৰ মোৰ খুব ভাল লাগে ৰঙা চাদৰবিলাক এইখন তাৰপিছত শাৰী এখন লৈছিলোঁ এখন কটন শাৰী হয় কোনো পিন্ধিবৰ পৰা কটনৰ শাৰী এনেকুৱা শাৰী মোৰ বেছি আছে কিন্তু এইটো কালাৰত নাই মানে বেলেগ মানে চিফনৰ আছে কিন্তু কটনৰ এইটো কালাৰত নাই ভাল লাগিছে শাৰীখন পিন্ধি গৰম মানে হেৰি হয় ৰিহা টাইপৰ হয় ছোৱালীৰ কাৰণে লৈছোঁ ছোৱালীৰ কাৰণে ব্লাউজ এটা চিলাইছিলোঁ তাই ইটো ব্লাউজ সৰু হ'ল তাই ইটো ব্লাউজ দুবছৰ চিলোৱা আছে দিলোঁ সোনকালে আগতে লোৱা হৈছে নিচিনা দিলে এইখন মেখেলা হয় এইবোৰ দুজনী একেলগে আনিলোঁ পিন্ধানে এনেকুৱা প্ৰথম পিন্ধি এখন পিংক কালাৰত হয় কটনৰ ল'বলৈ ভাল হ'ব নহ'লে এয়া প্ৰেজেণ্ট দিবলৈ লৈছোঁ মই প্ৰেজেণ্ট দিয়া এখন তাৰপিছত এখন ৰেডত প্ৰেজেণ্ট দিলোঁ আজি ইমানেই বজাৰ বিশেষ মানে বজাৰ এইখিনি কৰিবই লাগিব বছৰেকত এবাৰ তাতে যোৱাবাৰ বৰ ভালদৰে নগ'ল জানি আপোনালোকে সেইকাৰণে এইবাৰ ভাবিলোঁ সৰু সুৰাকৈ বেছি বজাৰ নহয় মাৰ কাৰণে ল'লোঁ দেউতাৰ কাৰণে ল'লোঁ খুৰাৰ কাৰণে ল'লোঁ এওঁৰ কাৰণে মোৰ কাৰণে বেছি হ'ল এইবাৰ কাৰণে মানে এযোৰ য়েল' কালাৰ এযোৰ লৈছোঁ তাৰপিছত এইবোৰ চিলাই হৈ গ'ল পিন্ধি ফটাফট আগতেই দি দিয়া এইযোৰ পিংক কালাৰ আৰু বেলেগ চাদৰ আছে কি কৰিম বাকী গীত বা প্ৰেজেণ্ট ঘূৰাই জানো কি পাওঁ নাজানো ঘৰৰ মাহঁতে কিবা লৈছোঁ বুলি কৈছে কাইলৈ যাম কাইলৈহে গম পাম কি পাম ছাৰপ্ৰাইজ গীত নিৰ্মাণ লৈছোঁ বুলি কৈছে আৰু ইমানতে সমাপ্ত কৰোঁ নেকি যিখিনি বস্তু আৰু বস্তু কিবা ল'লোঁ দেখুৱালোঁ তেনেকৈ মানে কাপোৰ চাপোৰ কিনি আৰু মইতো এয়া কমেই লৈছোঁ মানুহেতো বহুতেই লয় যোৱাবাৰ ইমান এনজয় কৰিব নোৱাৰিলোঁ কাৰণে এইবাৰ ল'লোঁ আৰু মই খুব চৌখিন মানে কিবা ল'লে চবকে দেখুৱাই ভাল পাওঁ সেইকাৰণে দেখুৱালোঁ আৰু যে লৈছোঁ দেখুৱাইছোঁ তেনেকুৱা কোনো ধৰণে ফুটনি কৰিছোঁ কোনো ধৰণে শ্বেয়াৰ কৰিব মন গ'ল কাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত বাছ ইমানেই আজি গৰু বিহু আৰু কাইলৈ ঘৰত যাম বুলি ভাবি আছোঁ আমি কাইলৈ ক'ব যাম চাগে কেতিয়া যাওঁ আমি একেলগে একদম পিঠাবোৰ দেখুৱাম কাইলৈ দেখুৱাম আজি দেখুৱাম লাড়ু পলক ৰ'ব মই দেখুৱাইছিলোঁ আহিছোঁ মই মানে বনাব নাজানো আৰু কি হয় এতিয়া মই বনাওঁ মানে আৰু বনোৱাৰ পিছত নিজৰে বিশ্বাস নহয় যে মই বনাইছোঁ গৰম নহয় এতিয়া বনাই আহিছোঁ ন আৰু মই বনাইছোঁ বিশ্বাস নহয় কিন্তু হয় মই বনাইছোঁ ঘৰৰ বাৰু বাচা লাহে লাহে কেনেকুৱা কোৱা নাৰিকল আৰু বগাই হৈছে ইয়াৰ কালাৰটো এনেকুৱা নাৰিকল
মানুহে আকৌ আজিহে খাইছে নহ'লে মই এয়া গৰম গৰম হৈয়ে আছে বেয়া গৰম হৈ আছে আৰু সকলোকে বিহু খাবলৈ মাতিলোঁ আহিব বুলি ক'ব নিমন্ত্ৰণ জনালোঁ সকলোকে আৰু তেনেহ'লে এতিয়ালৈ আহোঁ বাই বাই বিহুৰ ভাল লগা মুহূৰ্তবোৰ শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ 100 এবিধ বুলি ক'ব পাৰি কাৰণ ইয়াত যদি মই কেৰেলা জাতিলাও মানে আপুনি গৰু চাট মৰা সেইকেইটা যদি কেৰেলা জাতিলাও বেঙেনা তাৰপিছত থেকেৰা দি দিওঁ তেতিয়া আৰু হালধি দিওঁ তেতিয়া 100 এবিধ হৈ যাব 97টা আছে ইয়াত 97টা এইটো আমাৰ এতিয়া খাই নহয় ঠিক নাই বনাই আছে 100 এবিধ